শহাপহু আৰু কাছৰ গল্প। প্ৰত্যাহ্বান নিজৰ তীব্ৰ গতিৰ ওপৰত বিশ্বাস থকা শহাপহুৱে কাছক দৌৰ প্ৰতিযোগিতাৰ বাবে প্ৰত্যাহ্বান জনালে। ধুৰস্থিৰ কাছই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিলে। সিহঁত দৌৰ আৰম্ভ কৰিবলৈ প্ৰাৰম্ভিক ৰেখাত থিয় হ'ল। শহাপহুৰ টোপনি দৌৰ আৰম্ভ হোৱাৰ পাছত শহাপহু বহুদূৰ আগবাঢ়ি গৈছিল। সি ভাবিলে যে তাৰ হাতত বহুত সময় আছে, সেয়েহে সি এজুপি ছায়াযুক্ত গছৰ তলত অলপ শুবলৈ সিদ্ধান্ত ল'লে। ইফালে কাছই লাহে লাহে অথচ নেৰানেপেৰাকৈ খোজ কাঢ়ি গৈ থাকিল আৰু অৱশেষত টোপনি গৈ থকা শহাপহুক অতিক্ৰম কৰি আগবাঢ়ি গ'ল। কাছৰ অগ্ৰগতি শহাপহুৱে হঠাতে সাৰ পালে আৰু বুজি পালে যে সি বহু দেৰিলৈকে শুই থাকিল। সি দেখিলে যে কাছ ফিনিচিং লাইন শেষ সীমা একেবাৰে ওচৰ চাপিছে। শহাপহুৱে যিমান পাৰে জোৰেৰে দৌৰিবলৈ ধৰিলে, কিন্তু তেতিয়া বহুত পলম হৈ গৈছিল। জয় কাছই ফিনিচিং লাইন অতিক্ৰম কৰিলে আৰু দৌৰ প্ৰতিযোগিতাত জিকিল। শহাপহু কিছু ছেকেণ্ডৰ পাছত উশাহ নোপোৱা হৈ আৰু পৰাজিত হৈ উপস্থিত হ'ল। সি সেইদিনা এটা মূল্যৱান শিক্ষা লাভ কৰিলে। নীতি শিক্ষা: ধীৰ আৰু স্থিৰ হ'লেহে জীৱনৰ দৌৰত জয়ী হ'ব পাৰি।